আজি এওঁলোকক এনেকে খানা দি হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ডিম্পলছ ব্লগলৈ। আৰু এতিয়া মই আৰু মোৰ এই ভণ্টি আমি দুইজনী যাবলৈ ওলাইছোঁ এটা ঠাইলৈ। তেন্তে ক'ত যাওঁনো আপোনালোককো দেখুৱাই আছোঁ, বলক তেন্তে। প্ৰথমে মই এওঁলোকক দিবলৈ ষ্টাৰ্ট কৰিলোঁ এখন মাস্ক আৰু চেনিটাইজাৰৰ এটা বটল। এওঁলোকে মোক আচলতে প্ৰথমে হিচাপ দিছিলে যে এওঁলোকে ইয়াতে 6জন আছে বুলি। তো এনে মই মাস্ক আৰু চেনিটাইজাৰ এক্সট্ৰা লৈ গৈছিলোঁ বাৰু, কিন্তু এওঁলোকক দিনত আজি মই যোনটো লাঞ্চ দিলোঁ সেইটো মই 6জনৰ কাৰণেই আচলতে অৰ্ডাৰ দি পেলাই লৈ গৈছিলোঁ। কিন্তু পিছত আৰু এক্সট্ৰা এনেকৈ মানুহ আহি আছিলে, 2-3জন এক্সট্ৰা আহিছিলে। তো তেওঁলোকক মই আৰু তেওঁলোকক নিজে কিনি খাবলৈ মই যিমান পাৰোঁ তেনেকৈ দি দিছোঁ বাৰু তেওঁলোকক। কাৰণ অহাৰ পিছত যিহেতু মই হিচাপত অনা নাছিলোঁ, কিন্তু তথাপি আৰু এওঁলোকে যিহেতু কোনোবাই আপোনাৰ ওচৰত আহিলে আৰু মই যিহেতু বেলেগ মানুহক দি আছোঁ, এওঁলোকে যিহেতু নিজে আহিছে, তো এওঁলোকেও ভোকা পেট থাকিলেতো ভাল নালাগিব। তো সেইটো কাৰণে এওঁলোককো মই এনেই যিমান পাৰোঁ আৰু তেনেকৈ দি দিছোঁ, যাতে তেওঁলোকে ভাতটো কিনি খাব পাৰে। আৰু কিছুমানক এনে জাষ্ট মাস্ক এখন কিনিবলৈ এনেকৈ দিছোঁ, আৰু যোনে মানে ভাতটোও খাব বিচাৰিছে তেওঁলোকক মই ভাত কিনি খাব পৰাকৈ তেনেকৈ মই দি দিছোঁ। আৰু তাৰপিছত এওঁলোকক মই এখন পাত আৰু পানীৰ বটল এটা মই ডিষ্ট্ৰিবিউট কৰি দিছোঁ। তাৰপিছত আজি মই এওঁলোকৰ কাৰণে যিটো লৈছিলোঁ দুপৰীয়াৰ লাঞ্চ, তেওঁলোকক মই ডিষ্ট্ৰিবিউট কৰা ষ্টাৰ্ট কৰি দিম এতিয়া। আৰু এই আইতা দুগৰাকীয়ে মানে নাখায় ইয়াতে, এওঁলোক দুজনী মানে পেক কৰি লৈ যাব। আৰু বাকী সেই দাদাজন আৰু দুগৰাকী আইতা আৰু ইটো চাইডে আৰু এজন দাদা আছে যে এওঁলোক 4জন ইয়াতেই খাব। এওঁলোকে আচলতে বহুত আজি হেপ্পী, আৰু খানা দেখি পেলাই যিটো হেপ্পী হৈছে নহয়, মানে ভাল লাগি গৈছে আৰু মোৰ মনটো। আজি ময়ো কিবা এটা যে অকণমান ভগৱানে আচলতে সেইখিনি মোক আজিৰ দিনটো ভগৱানেই আনি দিছে কাৰণে মই এওঁলোকৰ ওচৰত যাব পাৰিছোঁ, নহ'লেতো ক'তনো যাব পাৰিলোহেঁতেন। কিন্তু এওঁলোকে যোনটো হেপ্পী পাইছে নহয় আজি, সেইটো ময়ো খুব ময়ো আচলতে কি ক'ম, এওঁলোকৰ লগত ময়ো খুব হেপ্পী। আৰু এওঁলোকে তেনেকৈ তাৰপিছত আৰু এওঁলোকেও আকৌ মোক ৰিটাৰ্ণ গিফ্ট দিছে দেই। কি দিছে জানেনে? এওঁলোকে মোক ৰিটাৰ্ণ গিফ্ট বহুত মৰম আৰু আশীৰ্বাদ দিছে, যিটো মোৰ কাৰণে বহুতেই ডাঙৰ। আৰু তেনেকেই আজি যিহেতু বন্ধৰ দিন আছিলে, বন্ধৰ দিনটো ৰাতিপুৱাৰ টাইমটো মই এওঁলোকৰ ওচৰলৈ গ'লোঁ, যিটো মোৰ কাৰণে বহুতেই ডাঙৰ কথা। আৰু বহুতেই ভাল লাগিলে এনেকৈ এওঁলোকৰ লগত সেইখিনি সময় কটাই। আৰু তেনেকেই আৰু বাকী যি দিছিলে আৰু খানা যি আছিলে, তো মই তেওঁলোকক সকলোকে ডিষ্ট্ৰিবিউট কৰি দিছোঁ। এওঁলোকৰ মাজত এনেকৈ ডিষ্ট্ৰিবিউট কৰি পেলাই তাৰপিছত মই এওঁলোকৰ লগত 2খনমান ফটো উঠিছোঁ। ফটো উঠি পেলাই তাৰপিছত মই আহি গ'লোঁ ঘৰলৈ। তো মই এই কৰোণাৰ টাইমত এওঁলোকক যে মই এনেকৈ এসাঁজ খুৱাব পাৰিছোঁ, সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা। আৰু ভগৱানক সদায় এইটোৰ কাৰণে মই ভগৱানৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈছোঁ। আজি এওঁলোকক এনেকে খানা দি পেলাই বহুত মনটো ভাল লাগিলে। ভগৱানে আচলতে এই দিনটো আনিছে কাৰণেহে দিব পাৰিছোঁ। এতিয়া মই আহি পালোঁ ঘৰ, আৰু আজি সঁচাকৈয়ে তেওঁলোকৰ ওচৰত গৈ মই যিখিনি হেপিনেছ পালোঁ, আচলতে মই ক'তো সেইখিনি হেপিনেছ আচলতে মই কেতিয়াও নাপাম কিজানি। আৰু সঁচাকৈ তেওঁলোকে আচলতে এমুঠি খাবলৈ পাই যিখিনি সুখী হ'ল, আৰু মানে তেওঁলোকৰ মুখত যোনটো স্মাইল দেখিলোঁ, আচলতে সঁচাকৈ। আৰু ভগৱানে মোক আজি এই দিনটো দিয়াৰ বাবে ভগৱানৰ ওচৰত সদায় মই চিৰকৃতজ্ঞ হৈ থাকিম। আৰু ভগৱানে যাতে আশীৰ্বাদ কৰক মোক, এনেকেই অহা দিনবোৰতো মই এওঁলোকৰ ওচৰত এনেকৈয়ে যাই থাকিব যাতে পাৰোঁ, এওঁলোকৰ ওচৰত যাতে মই এনেকৈয়ে যাব পাৰোঁ, সেইখিনি যাতে ভগৱানে মোক আশীৰ্বাদ দিয়ে। আৰু সঁচাকৈ মানে বহুত ভাল লাগিলে আজিৰ মোৰ ৰাতিপুৱাৰ টাইমখিনি মোৰ ভালে গ'ল বুলিয়ে ক'ব পাৰি।
আৰু তেওঁলোকৰ মানে যিহেতু এতিয়া কৰোণাৰ টাইমত তেওঁলোকক মাস্ক এখন আৰু চেনিটাইজাৰৰ বহুত বিশেষকৈ প্ৰয়োজন হৈ আছে সেইটো মই তেওঁলোকক দিব পাৰিলোঁ যে আৰু তেওঁলোকেও পোৱাৰ পিছত মানে তেওঁলোকেও মানে সেই বস্তুটো বিচাৰিছিল তেওঁলোকেও কৈছে এই বস্তুটোৱে আমাৰ ওচৰত নাছিলে মানে চেনিটাইজাৰ আৰু মাস্ক আছিলে কিন্তু মাস্ককেইখন বহুত পুৰণি এখনেই বোলে আছিলে আৰু চেনিটাইজাৰটো মোক সুধিলেও তেওঁলোকে কেনেকৈ ইউজ কৰিব লাগে কি তেওঁলোকে আচলতে দেখে কিন্তু তেওঁলোকেও মানে কিনিবলৈ সেইখিনি পাৰা নাছিলে তেওঁলোকে আৰু সঁচাকৈ আমি নিজে ইমান সজাগতা হৈ থাকোঁ মাস্ক পিন্ধোঁ তাৰপিছত চেনিটাইজাৰ লগাওঁ কাৰণ আমাৰ নিজৰ জীৱনৰ বহুত মূল্য তো তেওঁলোকৰ জীৱনটোৰো সেই একেই মূল্য আৰু তো তেওঁলোকেও ভালকৈ থকাটোৱে আমাৰ কাৰণে মানে ভাল আৰু আমাৰ নিজৰ কাৰণে ভাল তেওঁলোকে ভালকৈ থাকিলে গোটেই মানুহখিনিয়ে ভালকৈ থাকিলে আমি হেপী কাৰণ গোটেই মানুহবোৰক লৈয়েতো আমি একেলগে থাকিব লাগিব সেইকাৰণে যিহেতু কৰোণাৰ টাইমত এইখিনি হেল্প কৰিব পাৰিছোঁ হেল্প মানে কি ভগৱানে সেইখিনি মোক মানে কি ক'ম আৰু ভগৱানে সেইখিনি মোক কৰিবলৈ সুবিধাকণ দিছে তাৰ কাৰণে মই ভগৱানৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ থাকিম আৰু ভগৱানে মোক এনেকৈয়ে আশীৰ্বাদ কৰি যাওক আৰু কি ক'ম আৰু মোৰ তেনেকৈ আজি দিনটো ভাল গ'ল আৰু এতিয়া মই যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱাই নাই ৰাতিপুৱা উঠিছোঁ উঠি পেলাই এনেকৈ গ'লোঁ চ' এতিয়া মই আহি পেলাই এতিয়া মই ভাবিছোঁ এতিয়া মই কিবা এটা খাই লওঁ চ' মই আহোঁতে এই বস্তুটো কিনি আনিছিলোঁ বেকাৰীৰ পৰা কেতিয়াবা মাজে মাজে কেক খাই মোৰ বহুত ভাল লাগে আৰু এই কেকটো মই বিৰাট ভাল পাওঁ খাই পেলাই চ' মই এতিয়া কেকটো খাওঁ আৰু ভাবিলোঁ আপোনালোককো অলপমান শ্বেয়াৰ কৰোঁ মানে মোৰ কেনেকুৱা লাগিলে আৰু তাতে গৈ পেলাই বহুত ভাল লাগিলে তেন্তে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিবলৈ লৈছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই